মই কৈছো ছাৰ ভিতৰত কি অপমান কৰিছে হয় নেকি? হয় ছাৰ তিলচৰ থানা মানুহ বুলি আপোনাক সন্মান অকণ নিদিছে তাকেতো কৈছা মই কৈছো কাপোৰ কানি বান্ধক আমি গুচি যাওঁগে বলক ছাৰ কি কেইটা শিলচৰ যাব নালাগে চাৰ ৰুমলৈ মাতিছে চাৰ ৰুমলৈ যাওঁ কিয় যাব ছাৰ কিয় যাব কি হ'ল তাৰ সলনি মই যাম কবি মিলি যাম কি কেইটা থাকি যাওঁ বাইদেউ ছাৰ কি হলো কওক ছাৰ কি কথাটো কওক ইয়াক আকৌ কি কথা ক'বলগীয়া আছে তাইহে জানিছে কিহৰ কাৰণে মাতিছে কেতিয়া শুনিবলৈ হৈ আছে কওক ছাৰ তই তাৰ মানে আজিও প্ৰতিনিধি হৈ আহিছ আজি ধৰিব পাৰিছে ছাৰ সিদিনা প্ৰতিনিধিৰ কি অৱস্থা কৰিছিলো পাহৰিলি কি হৈছিল সেইদিনা একো নাই সি আহিছে ৰ বা গোটেই সোপা মোক যেনেকে জোজকে ধৰিছে ভাগ্যহে নেলুটো চিঙা নাই ছাৰ থাপ্পৰ চাপ্পৰটো দিয়া নাই খাবলৈকে বাৰু নগৈছে দিবই লাগিছিলে থাপৰটো ইজনী বেছি আগালি কাটিছে অ' ছাৰ মোৰ আগলি কটা নাই তোমাৰহে কাটিছে অ' ছাৰ ব্যৱহাৰ দেখিছে আমি শিলচৰলৈ যামগৈ বলক ছাৰ যাম কিয়নো ইমানকে ভাও খাই আছে থাকিবলৈ কৈছো থাকি যাওঁ নাথাকো কিয় থাকিম ইমান দিন দেখোন এখন থানাতে চাকৰি কৰিছিলে কৰিছিলো কিন্তু এতিয়া নকৰো বাকলি কিয়নো তেনেকে কৈছে আমি বিলাক কি বেয়া নেকি চাহ তহঁতে এতিয়া মোক এইখন থানাত ৰাখিবলৈ কিমান তেল মাৰিব লগা হৈছে দিছ ইজ কে কে কেকে ছাৰ যদি এইখন থানাত আছে মই থাকিবলৈ নিদিছো খাটনিয়াৰ আপুনি কথাটো বুজি পোৱা নাই আপোনালোকেহে বুজা নাই মেম মই যাব লাগিব আৰে তেতিয়াহ'লে ইমান দিন আপুনি যোৱা নাছিল কিয় এতিয়া যাম ন' অলৰেডি মই ছাৰৰ লগত কথা পাতিছো বৰ্তমানলৈ মই আপোনাৰ ট্ৰান্সফাৰ স্থগিত কৰিছো থেংক ইউ মই নতুনকৈ অৰ্ডাৰ উলিয়াই ল'ম খাটনিয়াৰ আপোনাৰ ইয়াত প্ৰয়োজন আছে চৰি মেম মই শিলচৰ যাবই লাগিব খাটনিয়াৰ প্লিজ হেৰি আমাৰ জোৱাই বাৰু ছাৰৰ ৰুমত আছেনে জোৱাই কি ডিচিশ্যন ল'লে বাৰু এইখনত থাকিব নে শিলচৰলৈ যাব গম পোৱা নাই যাওকচোন আপুনি শুনি থাকোকে কি পাতিছে আচলতে সেইটো কথা হ'ব বাৰু গম পাম মই আৰু এটা বেলেগ কথাৰ কাৰণে আহিছিলোঁ মানে কি কথা তোমালোকৰ এনে বংশৰ কাৰোবাৰ মানে কিডনীৰ প্ৰব্লেম হৈছে নেকি কি ফটোৰ কথা সুধিবলৈ আহে কিয় কিডনী বেয়া হ'ব আকৌ কিয় মংগলীয়া কথা কৈ থাকে যেতিয়া এতিয়া নাই দে এনেই বাৰু দিয়া যাওঁ তোক পঢ়া শুনাত টঙনিয়ে মাৰিলোহেঁতেন প্লিজ খাটনিয়াৰ আমাৰ মুখলৈ চাব আপুনি নালাগে কিন্তু এটলিষ্ট এই এৰিয়াৰটো মানুহখিনিৰ কথা ভাবি থাকি যাওক যাব দিয়ক মেডাম ইমানখিনি কোৱাৰ পিছতো যাওঁ কৈ আছে যাব দিয়ক নাযাওঁ যাওক আকৌ ৰৈ আছে কিয় নাযাওঁ মই ইয়াতে জইন কৰিম খালি মোৰ এটা চৰ্ত আছে দুটা কি কণ্ডিশ্যন পেটডাল ইমান বিষাইছে মৰি যাওঁ অ' চমাদা ইমান বিষাইছে নে বহুত বিষাইছে অ' মোহন মই আকৌ পিটিকি দিওঁ দিয়কচোন সঁচা নাই অ' পাৰিবা হেই পিটিকি মাজতে মোৰ জন্ম চমাদা মানে মই যে হস্পিটেলত জন্ম হৈছো না আছে মৰমতে গালত মোৰ পিটিকা এটা মাৰিছে দেখি সিফালে যে ঘৰলৈ গৈছে মায়ে মৰমতে আকৌ গালত পিটিকা এটা মাৰিছে দেউতা যে পথাৰ পৰা আহিছে আহি পেলাই মৰমতে মূৰতে পিটিকা এটা মাৰিছে ওচৰৰ মানুহবিলাক যে আহে
তোমাক চাগে পিটিকিহে থাকে আৰু। সেই ওচৰৰ মানুহৰ হাত দিবলৈ নিদিও শৰ্মাদা সৰু ছোৱালী যে স্কিনটো বেয়া হৈ যাব অ' মোহন তুমি পিটিকা পিটিকিৰ মাজতে জন্ম যেতিয়া ভাল পিটিকিবা চাগে। হেই মোৰ পিটিকাটো উইচ কৰি চাওক উইচ ইউজ আইঅ' অ' মোহন ফটো আমি কৰি নাথাকিবা অকণমান পিটিকি দিয়া না। আইঅ' মৰিলো মৰিলো অপচন মৰিলো। মই পিটিকি আছো চাওক আইয়া কাপোৰটো খোলকচোন এই লাজ লাগে এনেকে দিয়াচোন। এইষা আকৌ কি কৈছে লাজ টকা বয়স আছে নে শৰ্মাদা এই ফটো আমি কৰি নাথাকিবা দিয়া না পিটিকি। চাওঁ আইঅ' পেট বিষাইছে অ' ইয়াত এইটো পেট নেকি? তললৈ যাম ইয়াত আৰু অকণ তলত ইয়াত এইকণ পাইছো চাওক সেইটো কি আকৌ? মন্ত্ৰটো মাৰি অ' লৈছো দিয়া নাই পাক খাই আছে চাওঁ আইঅ' থেংক ইউ মাৰিব নালাগে কিয় আমাৰ ইউনিফৰ্ম পিন্ধিলি সেইটো ক তুমি কিয় পিন্ধিছা? 10 টোমত মই চাকৰি কৰো ছেম হিয়াৰ। মানে তুমি যি কাৰণে পিন্ধিছা সেইকাৰণে মই পিন্ধিলো নিজৰ বুলি। তই কি পুলিচত চাকৰি কৰ নেকি কি যুক্তিত তই আমাৰ ইউনিফৰ্ম পিন্ধিবি অ বাই দ্য অৰ্ডাৰ অফ DSP মেডাম নিজৰ বুলি। DSP বাইদেউ তাক ইউনিফৰ্ম পিন্ধিব দিছে কথাটো সঁচা নেকি আইয়া অভদ্ৰ চব এই চব আপুনি কাক অভদ্ৰ বুলি কৈছে শৰ্মাদা যোনে পিটিকিছে তাৰ কথা কৈছো। ইয়াতো বহুতে পিটিকিছে নাচা ডক্টৰে এবাৰ পিটিকিছে মায়ে দেউতাই আকৌ পিটিকিছে আপুনি কাক অভদ্ৰ বুলি কৈছে মোক যোনে পিটিকিছে তাৰ কথা কৈছো। আপোনাক যেনে পাইছে আপুনি মোক অভদ্ৰ বুলি কৈছে শৰ্মাদা মোক অভদ্ৰ বুলি কৈছে তোমাক অভদ্ৰ বুলি কোৱা নাই তুমি ভদ্ৰ। আকৌ বোলে মই অভদ্ৰ আছো তুমি ভদ্ৰ মই তোমাক মাতিছো অ' ভদ্ৰ। ভদ্ৰ অভদ্ৰটো এইটো আকৌ অভদ্ৰ বুলি ক'লে যে অ' ভদ্ৰ ভদ্ৰ মোক মাতি আছে বেঙাটো এইটো আইয়া মানে মই ভদ্ৰই আছো মোক খালি মাতিছে মইতো মোহনে আছো মই আকৌ ভদ্ৰ কেতিয়া পাহৰিছো মানে মই অভদ্ৰ আছো ভদ্ৰ খাৰঘৰীয়া মেডাম সদায় এনেকে চাকৰিয়ে কৰি থাকিব তে পাৰ্চনেল কথা কিবা ভাবিব মানে আপোনাৰ বিয়া বাৰুৰ কথা কৈছো সময় থাকোতে ভাবিব লাগে মেডাম তাৰমানে সি মোৰ ইউনিফৰ্মযোৰ পিন্ধি আছে। তইনো ইউনিফৰ্মযোৰ কিয় তাত থৈছিলি আৰে মই গা ধোৱাৰ কাৰণেহে থৈ দিছিলো। দৰ্জাখননো কেলে মাৰি নললি সিয়াৰ কাৰণে তাৰমানে এতিয়া মই বাকচৰ ইউনিফৰ্মযোৰ থৈ দিম। যি কৰ কৰ মুঠতে মোৰ মূৰটো চবাই থাকিবি এইবোৰ কথা লৈ তাকে ষ্টক আজি মই 12 বজাই দি আছো। এই কলে গৈছ মোৰ ইউনিফৰ্মযোৰ খুলি আনিম গাৰ পৰে। হয় নেকি তই এইটোৰ ওপৰত গ'লে তোক সেই ছাৰ বাইদেউ সুধাই এৰিব অশান্তি মানে সেইদালেনো মোৰ ইউনিফৰ্মযোৰ কিয় পিন্ধিব লাগে মানে শান্তি নহয় মই তোক ইউনিফৰ্ম পিন্ধিবলৈ কেতিয়া ক'লো তই ডাইৰেক্টলি কোৱা নাছিলে ইনডাইৰেক্টলি মই কেতিয়া ক'লো নহয় কৈছে আৰু এবাৰ কান্তলীয়া চৰ চিনি পাওঁ ছাৰ এইটো লওক 500 টকা পইচা দিছ মোক ঘোচ দিছ নহয় কি নহয় ছাৰ মোৰটো পুটুকা পৰি যাব ছাৰ ছাৰ পইচা দিবলৈ সাহস ক'ত পালি হেৰি এই মোৰ দুটা শ্বুট কৰি দিয়ক হে নিদিব ছাৰ নিদিব ছাৰ মই যে সিদিনাখন আপোনালোকৰ 500 টকা এটা ধাৰ লৈছিলো সেইটোহে মাৰিবলৈ আহিছিলো সেইটো কথাকে ভালকৈ ক'ব পৰা নাই পাগল
মেডাম মোক এনে এপইণ্টমেণ্টখন কেতিয়া দিব নিজৰ বুলি কিহৰ এপইণ্টমেণ্ট লেটাৰ লাগে তোক অ' মাই ডগ এইবিলাক কি হৈছে বাইদেউ অ' গড তইও আহিছ মোৰ চুবাবলৈ মেডাম মই আপুনি কোৱাৰ কাৰণেহে আৰে কি বাৰে বাৰে মই কোৱা বুলি কৈ আছ কিয় কেকেইটা সলনিতো মই ইয়াত জইন কৰাৰ কথা আছিলতো তই ভালে ভালে যাবিনে ইয়াৰ পৰা আই তই ইউনিফৰ্মযোৰ খোলচোন খুলিছো দিয়ক আই কি কৰিছ ইয়াত নহয় বাহিৰলৈ যা মা ডগ এইবিলাক কি হৈছে বাইদেউ চাওকচোন কেকে সলনি সি জইন কৰাৰ ধান্দা কৰিছে আনে নহয় ইহঁত চব এটা এটা পাগল মেডাম কেকে চাহ চাকৈ আকেশ যাই কৈছে এই খা আকৌ কি শুনিছো কি ফটোৱা কি ফটোৱা কৰিলো মই মোৰ ইউনিফৰ্মটো বাথৰুমৰ পৰা কিয় লৈ আহিব লাগে আপুনি আৰে তই তোৰ বুজা নাই কি বুজা নাই মেডামে যদি মোক মাতিলে হো এনেকে তাইলে এটি মই মেডামৰ ওচৰত যাব পাৰিলো আগতে তই কথাটো শুনি ল না কি? মেডামে মোক কৈছে যে তই কমলৰ ড্ৰেছযোৰ পিন্ধি আহ ইমিডিয়েট মেডামক এজন PSO লাগে যদি এযোৰ পিন্ধাৰ পিছত মোক চাজে মেডামে মোক এপইণ্টমেণ্ট দি দিব ন নিজৰ বুলি। দেখিছো নহয় ছাৰে যে আপোনাৰ মাথাটো ধৰি এনেকে টেবুলত গুচি আছিল মই দেখিছো অ' তই কথাটো গমেই পোৱা নাই সেইটো মোৰ মূৰৰ টুপিটো জোখ লৈ আছিলে ছাৰে ই টুপিৰ জোখ লৈছে চা চাকৰিটো হৈ ল'বলৈ দে গৃহৰক্ষী পদুম তাৰ পিছত মোৰ নাচ দেখিবি ঘূৰ ঘূৰ ডাবাং 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 আও এডাল কি চাউনিও এনে তোমালৈ চাই আছো অ' দুচি এইটো তোমাৰ খালে 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 আইঅ ইউনিফৰ্মযোৰ মই আনিছো যেনে তেনে ইস্ত্ৰি কৰি ধুবা ওচৰৰ পৰা তোক চাবি কেনেবাকে ইস্ত্ৰি ভাঙিবলৈ হ'লে তোৰ হাৰ্ডি মুঠি ভাঙি পেলাম এই ইস্ত্ৰি নাভাঙিছে দুচি আৰু যে ইস্ত্ৰি কৈছে মই কৈছো খুব ভাল কাম কৰিছে বিউটি ছাৰ এই কাগজকেইখন ভালকৈ ফাইলত থৈ দিব হ'ব ছাৰ কৈছা আপোনাৰ লগত মোৰ কথা দুপিচ আছিলে দুপিচ ভাল পালো লাজ পালে পাইছিল যদিও পাইছো কেইদিনমানৰ পিছত তুমিও পাইছা পাম যদিও পাম তুমি এতিয়া যোৱা গৈছো এনেও নাথাকিছো যোৱা এনেও পাইছা লাজ পাইছা